নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছোঁ। বন্ধুসকল, ল'ৰাৰ স্কুল বন্ধ থাকোঁতে ভাবিলোঁ এপাক ঘৰৰ পৰা আহোঁগৈ, মাৰ ঘৰৰ পৰা। গতিকে আমি এতিয়া তিতাবৰৰ পৰা, মানুহজনৰ ঘৰৰ পৰা মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, নগাঁৱলৈ। এয়া বেটা দুটা বহি আছে, অকণমান সোনকালে পালোহি, টিকেট দিয়াই নাই এতিয়ালৈকে। অলপ বহিছোঁ ইয়াতে। ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ, বৰ উৎপাত হ'ল। ৰাতিপুৱা কামখিনি কৰি কেনেবাকৈ কিজানি আহি পাওঁতে দেৰি হৈ যায় টিকেটৰ কাৰণে। গতিকে খুব খৰখেদাকৈ ওলাই আহিলোঁ। 10:15 আছে ৰঙিয়া এক্সপ্ৰেছ ইয়াৰ পৰা, তিতাবৰৰ পৰা। আমি কামপুৰ চাগে 3:30 মানত পামগৈ। বন্ধুসকল, আপোনালোককো মোৰ মাৰ ঘৰখন দেখুৱাওঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। এতিয়া ট্ৰেইনত উঠিলোঁ। একেটা ডবাতে আছোঁ, মই আৰু বেটা দুটা। একে ওচৰা ওচৰিকৈ যেনিবা চিট নাপালোঁ। এয়া দেখিছে, আমাক ৰাস্তাতে একদম খুব ডাঙৰ বৰষুণে পালে, শিল বৰষুণ। ডাঙৰ ডাঙৰ টুকুৰা টুকুৰা শিল পৰিছে, বহুত একদম বেছিকৈ আহিছে আৰু বৰষুণ। এয়া ভিতৰলৈকে পানী সোমাই আহিছে। নাই, ৰখাব নোৱাৰি, বন্ধ কৰি দিয়ক, বন্ধ কৰি দিয়ক। এয়া দেখিছে, একদম ট্ৰেইনৰ ভিতৰলৈকে শিল। ক'ৰ পৰা শিল সোমাইছে নাজানো, ট্ৰেইনৰ ভিতৰতো শিল সোমাইছে। এয়া চাওক শিল। এয়া দেখিছেনে মোৰ হাতত, দেখিছে গলি গৈছে, সৰু হৈ গৈছে। ভিতৰত কেনেকৈ সোমাইছে ঠিক নাই। এই ফাগেদি আহিছে, একদম ডাঙৰ ডাঙৰ শিল পৰিছে। এয়া চাওক ট্ৰেইনৰ ভিতৰলৈকে কেনেকৈ শিল পানী সোমাই আহিছে। ঠিক নাই আজি কেতিয়া পামগে, কেনেকে পামগে। অলপ দূৰ যোৱাৰ পাছত এতিয়া বতৰটো মুকলি হ'ল, বৰষুণ কমিলে, অকণমান ৰ'দো ওলাইছে। এতিয়া আমি কামপুৰত ট্ৰেইনৰ পৰা নামিলোঁ। নামি পেলাই কামপুৰৰ পৰা ঘৰলৈকে বেটেৰী ৰিক্সাত আহি আছোঁ। এয়া ফাইনেলি পাই গ'লোহি। এয়া মা ৰৈ আছে পদূলিত। অকণমান বেগকেইটা ধৰি দিহি, বহুত গধুৰ দেই বেগটো। অ' বাবু লাহেকে, খুৰাক পইচাটো দিয়া। দেউতা আছে। অঁ, তো এইটোৱে মোৰ মাৰ ঘৰ, গোসাঁই ঘৰ। একেবাৰে গৈ দেউতাৰ ওচৰ পামগৈ। বাৰিষা বতৰ, ঘৰৰ ইয়াতো অৱস্থা নাই। এইকণ আমাৰ সৰু, এই আমাৰ অকণমানি সৰু ভণ্টি। দেউতা এইফালে আছে, মই ভিতৰলৈ গৈ আছো। দেউতা পাই গ'লোহি। বন্ধুসকল, একদম যাত্ৰা কৰি ভাগৰি গৈছো। ব্লগটো ইমানতে সামৰিছো, বেয়া নাপাব আপোনালোকে। আৰু কবা নি কাম এটা কৰিব, মানে মোৰ চেনেলটা ছাবস্ক্ৰাইব মাৰিব, আকৌ ক'বলৈ কৈছে কি তাৰো চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে। হ'ব নালাগে, সি নিজে কৰিব। তেওঁলোকে গেমৰ চেনেল হয়, গেমৰ চেনেলত বেটা গেমৰ মানুহে সোমোৱাটোৱে ভাল, গম পোৱা নাই? চবে গেম নাচায় নহয়। তেন্তে আজিলৈ সিমানতে এৰিছোঁ। সকলোৱে নিজৰ যত্ন ল'ব। নমস্কাৰ।